শৰাই এখন আগবঢ়াই থৈছিলে ছোৱালী পাবৰ কাৰণে ফাইনেলি ছোৱালী পাই গ'ল আৰু আজি ফাইনেলি শৰাইখন। নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মই মুনিয়া ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মোৰ ভালে আছে আৰু ভিডিঅ' দিব পৰা নাই, কিবা কিবি ব্যস্ত হৈ আছোঁ কাৰণে। আৰু আজি বিশেষকৈ মন্দিৰলৈ আহিছোঁ, বুঢ়াথান শিৱ মন্দিৰলৈ আহিছোঁ। আমি শিৱৰাত্ৰিৰ দিনাখন এই মন্দিৰটো আহিছিলোঁ আৰু আজি কিবা শৰাই আগবঢ়াই থৈছিলোঁ মন্দিৰত, সেইকাৰণে আজি আহিব লগা হ'ল। গোটেইখিনি যোজা কৰি আহোঁতে অলপ দেৰিও হ'ল। এতিয়া বনচিহঁত আহিব, সিহঁতক ৰখি আছোঁ। ইয়াত আহিলে শৰাই চৰাই আগবঢ়াই দিব। এইফালে ইয়াতেও সিহঁত ৰখি আছে। আৰু মন্দিৰত আহিলে এটা বৰ বেয়া হেবিট, কিবা এটা নহয় কিবা এটা ৰয়ে আনিবলৈ। ঘৰত আছে ধূপ আনিব ৰ'ল, আজি ৰ'বয়ে কিবা নহয় কিবা ৰ'ব, তাকে ধূপ আনিব তাক যাব দিছোঁ। মোটামুটি কৰি মানুহ চাই আছে, আহি পোৱা নাই যে সিহঁত। আৰু ভাবিছোঁ আজি মন্দিৰটো দৰ্শন কৰিছোঁ এই শিৱৰাত্ৰিৰ দিনাখন, কিন্তু ইমান ভালদৰে কৰিব নহ'ল। আজি অলপ ভাল লাগিব। অকল এইটো মন্দিৰতে শিৱৰাত্ৰিৰ দিনাখন ঢলপুৰলৈ গ'লোঁ, ইয়াতে আত্মদি কৰিবলৈ তাতে গুচি গ'লোঁ। সেইকাৰণে ভাবিলোঁ আজি অকণমান ভালদৰে যাওঁ। সময় এই মন্দিৰত কিছু টাইম থাকিলে ভাল লাগিব। আৰু বহুত ধুনীয়া পৰিৱেশ, মন্দিৰটো বহুত বেছি ভাল লাগিছে সঁচাকৈ। শিৱ মন্দিৰ আচলতে ক'বই নোৱাৰি যে ইমান ধুনীয়া এটা মন্দিৰ ইয়াতে আছে বুলি। বহুত ধুনীয়া মন্দিৰ, আৰু কোনোবাই যদি আহি পোৱা নাই সকলো আহিব, বহুত বেছি ভাল লাগিব। শিৱ মন্দিৰ বিচাৰি আহিবলৈ এইটোত আহিব, বুঢ়াথান আহিব। আৰু বহুত প্ৰমাণী হয় বোলে, মোৰ মায়ে কৈছে, মই শুনিছোঁ। কিবা যদি হয় বা কিবা কৰিলে এনেকৈ ভগৱানে মনৰ আশা পূৰণ কৰে বুলি শুনিছোঁ। আৰু নাজানো মোৰ কৰে নে নকৰে, যেতিয়া মোৰ লগত হ'ব তেতিয়া মই গম পাম বাৰু। কিন্তু ফাইনেলি মাহঁতৰ লগত হৈছে চাগে, সেইকাৰণে আজি পঠাই দিছে আৰু মোক। আৰু আহিছোঁ এতিয়া, ভালো লাগিছে ধুনীয়াকৈ তেওঁলোকে আহিছোঁ। চাই থাকিব। কি ভাবিছা? ধূপ নাই? এই ৰৈ গ'ল, ফাইনেলি ধূপ ৰৈ গ'ল। এতিয়া ধূপ আনিব যাব। ক'ত পাবা তুমি ধূপ? ক'ত পাবি? সেই দোকান আছে ধুনীয়াকৈ এতিয়া ভিডিঅ' এটা কৰি। আৰু আজি আমি বুঢ়াথান আহিছোঁ। যোৱাকালি গ'লোঁ গোবিন্দত গৈছোঁ যোৱাকালি। আজি বুঢ়াথানত এতিয়া শিৱ মন্দিৰ, আৰু আমি শিৱৰাত্ৰিৰ দিনাখন এইটো মন্দিৰ আহিছিলোঁ। আৰু কিবা শৰাই এখন আগবঢ়াই থৈছিলে ছোৱালী পাবৰ কাৰণে। ফাইনেলি ছোৱালী পাই গ'ল আৰু আজি ফাইনেলি শৰাইখন দিব আহিছে আৰু। হয়নে নহয়? হয়নে নহয়? আৰু হয়নে নহয়? হয়নে নহয়? অলপ ধুনীয়া হৈ গৈছে নে নাই? অলপ আৰু লাহে লাহে আৰু ধুনীয়া হ'ব। মন্দিৰত কিহৰ কাৰণে আহিছে? কি উদ্দেশ্যত শৰাইখন আগবঢ়াই দিছে? পুৰণি নহয়, শৰাই আগবঢ়াই থৈছিল তেওঁলোকৰ শব্দবিলাকো বেলেগ, মোৰবিলাকো বেলেগ, কিন্তু আমি দৰঙৰে হয় নাপায়। অলপ টাইম লাগিছে আৰু হয়নে? আৰু দেখিছেনে অলপ লাজ ভাঙিছে। লাজ নাভাঙিলে কেনেকৈ হ'ব? ইছ, গাব দিছে নে তুমি সন্ধিয়া হওঁতে? গা দিছে নে? দুবাৰ দিছে। দুবাৰ লেট্ৰিন গৈছে যে সেইকাৰণে দুবাৰ গা দিছে। এতিয়া মন্দিৰলৈ প্ৰৱেশ কৰি তাতে চাকি জ্বলাব পাৰি, আৰু শৰাইখন ভিতৰত আগবঢ়াই দিয়ে তেওঁলোকে। আৰু আমাক তাতে চাকি জ্বলাব দিয়ে বাহিৰতে, ভিতৰত যাব নিদিয়ে। মহিলা ভিতৰত যাব নিদিয়ে, পুৰুষ যাব পাৰে বাৰু। এনেকৈ এতিয়া গোটেই শৰাইখিনি বাহিৰতে সজালোঁ, আৰু যিখিনি ৰৈ গ'ল সেইখিনি গতাই দিলোঁ। আৰু তেওঁলোকে বৰাই দিব। আৰু ইয়াতে এটা নিয়ম যে কোনোবা গৈছে তেওঁলোকৰ শৰাইখন ভাঙি ভগাই দিছে, আৰু এজন গৈছে তেওঁলোকৰ শৰাইখন ভাঙি ভগাই দিছে। ৰৈ থাকিব নালাগে। এনেকৈ ধুনীয়া চিষ্টেম, একদম বহুত ধুনীয়া লাগিছে মন্দিৰটোত। আৰু দুজনে আমি চাওকচোন বাৰু মিলামিলিকৈ আৰু ভগৱানৰ ওচৰত আহিছোঁ। আৰু যিহেতুকে আমাৰ বাবে মায়ে হয় থৈছিলে এই শৰাইখন, সেইটোকে দুজনে আহিছোঁ। এতিয়া দুজনে লাগি ভাগি ভগৱানৰ ওচৰত সেৱা কৰি পেলাই যাব লাগিব। আৰু দুজনে মিলি এনেকৈ গোটেইখিনি কৰিছোঁ। আপোনালোকে চাই থাকিব ধুনীয়াকৈ ভিডিঅ'টি, মোক কণ্টিনিউ কৰি।
মই ভাল পাওঁ কেতিয়াবা এতিয়া লাতি গোটেইকেইটা আৰু ঘৰৰ পৰা নিয়া উপকৰণখিনি কাটি দিব লাগে দেউৰীয়া ক'লে যে তেওঁ মানে ক'লে কাটি দিয়ে আৰু মই ভাবিলোঁ কাটিয়ে দিওঁ লগতে আইতাসকলকো ক'লোঁ কাটি দিয়কচোন বাৰু মই সহায় কৰি দিওঁ তেওঁলোকে একেষাৰে কৰি দিছে দে বহুত বেছি ধন্যবাদ তেওঁলোকক আৰু ইমান ধুনীয়াকৈ কথাবিলাক কৈ আছে বহুত মৰম দিছে বহুত বেছি ভাল লাগিলে সঁচাকৈ মন্দিৰ আহিম বুলি এইজনীক মাতিলোঁ আহি গ'ল ধুনীয়া লাগিলে সঁচাকৈ নহ'লে অকলশৰে বৰ মানে কিবা লাগিলে আৰু এতিয়া এই অহাৰ কাৰণে বহুত বেছি ভাল লাগিছে আৰু এই নোহোৱা মানে কালি এঠাইত গ'লেও মই বহুত মিছ কৰিছোঁ এই যদি লগত যায় মোৰ মানে প্ৰব্লেম নাই আৰু মই ক'ব নালাগে ধুনীয়াকৈ কৈ দিয়ে বস্তুবিলাক আৰু সেইটোও নহয় ভাল লাগে কিবা এটা কৰা নকৰাটো পিছৰ কথা কিন্তু ভাল লাগে আহি গ'লে বেছি মোৰ কাৰণে প্ৰথমতে দাদাকে ফোন কৰোঁতে মই নোৱাৰোঁ বুলি কৈছে যেতিয়া মই পুতুককৈ মাতটো দিলোঁ তেতিয়া আহিছে তাকে মই কৈছিলোঁ দাদাক দেখিছা মই মাত দিয়ালৈ আহিবই জানো তাই মাতিলে মই যেনেকৈ নহওক যাম যদি একো অসুবিধা নহয় আৰু মই মাতিলোঁ তাই আহিব থাকিব এইবিলাক বহুত বেছি ভাল লাগিছে বহুত দিনৰ মই লগ পালোঁ সঁচাকৈ বহুত দিনৰ মই লগ পালোঁ ঘৰৰ পৰা অহা ঘৰত যোৱাটো 11 দিনমান হৈছিলে এতিয়া ঘৰৰ পৰা অহা 8 দিন হ'ল 11 19 দিন হ'ল 19 দিনলৈ লগ পোৱা নাছিলোঁ বহুত দিন মই লগ পাই বহুত বেছি ভাল লাগিলে এতিয়া আমি মন্দিৰত আছোঁ ধুনীয়াকৈ মন্দিৰ দৰ্শন আধা আধি কৰিলোঁ এতিয়া শৰাই আগবঢ়াই আছে শৰাই আগবঢ়াৰ পিছত সেৱা চেৱা কৰি প্ৰসাদ চকাত খাই গুচি যাম আৰু এতিয়া মাতিছে ধুনীয়াকৈ সেৱা ল'ব যাওঁ তুমি নবা আৰু আৰু এতিয়া প্ৰসাদ বিলালে এওঁলোকে লৈ ল'লে প্ৰসাদ মোৰ ইয়াতে লৈ লৈছোঁ খাই লওঁ আৰু এইফালে আছে অলপ পূৰা প্ৰসাদ চকাত খাই ল'লে সকলোৱে প্ৰসাদ চকাত খাই যাবানে তুমি যাবানে আমাৰ বেলেগ দিনা কাৰণে বেলেগ দিনা কৰি বেলেগ দিনা মন্দিৰৰ পৰা যাব নাপায় মন্দিৰৰ পৰা ক'তো যাব নাপায় ধুনীয়াকৈ এতিয়া প্ৰসাদ চকাত খাই পেলাই গুচি যাম আৰু সেৱা চেৱা কৰি শৰাই চৰাই ভাঙি এতিয়া ঘৰত যাবলৈ আহিলোঁ ইয়াতে শেষ সমাপ্ত হয়নে এইটোৱে এতিয়া বিদায় ল'ব মোৰ পৰা বেয়া লাগিছে কালি লগ পাম আশা এটা আছে কিনকিনীয়াকৈ হয়নে নাই যাব লাগিব নহ'লে নহয় কিনকিনীয়া আৰু এতিয়া ইয়াৰ পৰা বিদায় লওঁ আৰু ভাবিছোঁ মই ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দেখিছোঁ ভোকত মই লাল কাল দিছোঁ একদম ভাত খাব পৰা নাই বোলে ভোকত অৱস্থা বেয়া হৈছে এপ্ৰ'চ ভাত নাখালে অৱস্থা বেয়া হৈ যায় খাব নেকি তুমি চেলিব্ৰিটি মানুহ ভিৰ লাগি যাব তো এইকাৰণে ভয় লাগে উলিয়াব লাগিব ইমান মুখ লাগিব ওলাই আছে ন কাজল লগাই দিব নালাগে আৰু ভাবিছোঁ ভিডিঅ'টো ইমানটা সমাপ্ত কৰি দিওঁ আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাৰিব আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'খিনি ইমান মৰম দি আছে সকলোকে মোৰ ফালৰ পৰা বহুত বেছি ধন্যবাদ আৰু ভিডিঅ'টিৰ পৰা এতিয়া বিদায় লওক বাই বাই টাটা লাভ ইউ এণ্ড টেক কেয়াৰ